হাই ফ্ৰেণ্ডছ, একোৱেই আমি বুজিব পৰা নাই যে কি ইমান ডাঙৰ ভুল কৰিছে আছাদ মাদানী, যে আছাদ মাদানীৰ দাড়ি ছিঙিব কৈ আছে। যদি কিবা ভুল কৰিছে তাৰ কাৰণে আইন আছে, আইন হিচাপে যি শাস্তি দিব লগা দিব পাৰে। যদি কিবা ভুল কৈছে বা কিবা ভুল কৰিছে তেনেহ'লে আইন হিচাপে যি শাস্তি দিব লগা দিব পাৰে। কিন্তু দাড়ি ছিঙি পেলোৱাটো এইটো কিন্তু আইনীভাৱে নহয়। আৰু যে মানুহটো দাড়ি ছিঙি পেলাব বুলি কৈ আছে আছাদ মাদানী চাহাবৰ, সেই মানুহটো কিন্তু বহুত উৰি আছে। আৰু কোন মানুহটো কৈছে দাড়ি ছিঙি পেলাব আপোনালোকে অকণমান শুনক। মাদানীক কবি চৰিয়াই নহয়, মাদানীক চিধা বনাই দিম মই। যিদিনাখন মাদানীক পাম নহয়, এই জেহাদী মাদানীক যিদিনাখন মই পাম, চৰিয়াই দাড়ি গোটেইখিনি ছিঙি দিম মাদানীক মই। শুনিছেনে? এই মানুহটো কিন্তু আমাৰ মুছলমান মানুহক বৰ লজ্জিত কৰি আছে। এই মানুহটোক গ্ৰেপ্তাৰ কৰিব লাগে মোৰ হিচাপ মতে। এতিয়া ৰাইজে একোৱে মাত নামাতে। যদি সকলো ৰাইজ ওলাই আহিলেহেঁতেন, ইয়াৰ বিৰোধী মাত মাতিলে হয়, তেনেহ'লে কিন্তু ইয়াক গ্ৰেপ্তাৰ কৰিলে হয়। আমাৰ সমূহ ৰাইজ ওলাই আহক, প্ৰতিবাদ কৰক ইয়াৰ বিৰুদ্ধে, যেন ইয়াক গ্ৰেপ্তাৰ কৰে। আৰু সৰু মানুহক কোৱা নাই যে দাড়ি ছিঙি পেলাব। আমাৰ মুছলমান মানুহৰ হেড মুৰব্বী যিজনক কৈছে দাড়ি ছিঙি পেলাব, আছাদ মাদানী চাহাবক, এজন মানুহ কিন্তু সৰু নহয়। যদি কিবা ভুল কৰিছে তাক আইনমতে কি শাস্তি দিব লগা আছে দিয়ক। কিন্তু দাড়ি ছিঙি পেলোৱাটো এইটো কিন্তু সাধাৰণ কথা নহয়। সমূহ ৰাইজে প্ৰতিবাদ কৰক ইয়াৰ বিৰুদ্ধে, মুস্তফা কামাল আজাহাৰীৰ বিৰুদ্ধে। নহ'লে কিন্তু এই আমাৰ মুছলমান মানুহক বৰ লজ্জিত কৰি আছে আৰু কৰিব। সকলো মানুহ ওলাই আহক আৰু মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যে সকলো মানুহে জানিব পাৰে যে আছাদ মাদানী চাহাবৰ দাড়ি ছিঙি পেলোৱাৰ কথাটো, যে সকলো মানুহে জানিব পাৰে যে ইমান ডাঙৰ এটা মাত মাতিছে এই মুস্তফা কামাল আজাহাৰী বন্দটোৱে।